অ বুঢ়া শুনিছো আজিকালি বোলে ফোন কৰিলে হেল্ল' ক'ব নালাগে। হেল্ল' নকবি যদি কি কবি? নমস্কাৰ বুলি ক'ব পাৰি, কাৰণ নমস্কাৰ আৰু হেল্ল' একে বস্তু। তেনেহ'লে কেনেকৈ ক'ব লাগিব? নতুন নম্বৰ যদি নমস্কাৰ কোন হয়, আৰু চিনি পোৱা নম্বৰ হ'লে নমস্কাৰ কি খবৰ? আৰু যদি নেটৱৰ্কে নাথাকে নমস্কাৰ নমস্কাৰ বুলি কম নাকি? যদি নেটৱৰ্ক নাথাকে তেনেহ'লে ৰামকৃষ্ণ শুনিয়ে পোৱা নাই, নেটৱৰ্ক নাপায়। বাপৰে ইমান দীঘল লাইন ক'ব লাগিব? দীঘল নহয়, কমচে কম নেটৱৰ্কৰ বাহানা কমচে কম ভগৱানৰ নামটো ল'ব পাৰিবি, এইটোহে মেইন কথা। কথাটো বেয়া নহয়, ঠিকেই কৈছ। আজিকালিতো পূজা ফেশ্বন আৰু কম্পিটিশ্যন হৈ গৈছে। মনত নাই ভক্তি, দেখাই পইচাৰ শক্তি। কি কৰিবা যুগৰ পৰিৱৰ্তন, ধৰ্মত নাই মন, বৰবাদ হৈ আছে মানুহজন। নিজ ভালতো জগত ভাল, অৱহেলা কৰিলে মাৰিব কাল, পাপ কৰিলে আছে শনিৰ জাল। ভালকে থাকিলে ভাল, নাচিব পাৰিবা মিলাই তাল, জীৱনত যি লাগে তাকে পাবা, মাত্ৰ সময়ৰ অপেক্ষা কৰিবা। ভগৱান নাই বুলি পাহৰি নাযাবা, নহ'লে জীৱনত দুখৰ বাহিৰে একো নাপাবা। ভাল লাগিলে কৈ দিবা, প্ৰভু মোক এইটো দিবা, তাৰ বদলি যি লাগে তাকে নিবা। কাৰণ প্ৰভুৱে কিবা দিলে কিবা নিবয়ে, সেইকাৰণে জীৱনত একো আশা নকৰিবা, অকল চেষ্টাহে কৰিবা। তেতিয়াহে নাপালে দুখ নহয়, মনত নাৰাখিবা অলপো ভয়, নহ'লে আয়ু হ'ব ক্ষয়। হবা সাহস আৰু সাহসী, আমি হয় ভাৰতবাসী। এই বুঢ়ী, এইবিলাক মন্ত্ৰ ক'ৰ পৰা শিকিলি? এইবিলাক মন্ত্ৰ নহয় বুৰ্বক, এইবিলাক মোৰ মনৰ কথা। অ' হয় নেকি? তোৰ কথাবিলাক শুনি মোৰ মনটো শান্তি হৈ গ'ল। আই লাভ ইউ জান। ঐ বুঢ়া মোক আই লাভ ইউ নকবি, আই লাভ ইউটো ইংলিছ শব্দ হয়। আপোন যেন নালাগে মোক, সেইকাৰণে আং নংখু মোজাং মনো। মানেনো কি? মই তোমাক ভাল পাওঁ। এনেকা নকবি বুঢ়ী, মোক লাজ লাগে। হয় নেকি? বাৰীৰ তামোল পাণ লৈ যাম তোমাক জাপান, হেডফোন নলগাবি ফাটি যাব কাণ। হাত কাটিলে তেজ ওলাই, নাখাবা তুমি মদ আৰু চুলাই, নহ'লে যাম মই তোক ভুলাই। ঐ অসমীয়া কথা ক'ব নাজানিলে নকবি, কিয় ডাইলগৰ কাৰণে বেলেগৰ ভাষা মিলাই আছ? ঐ বুৰ্বক, নিজৰ কথা আনজনক বুজাবলৈ আমি ভাষা ব্যৱহাৰ কৰোঁ, সেইকাৰণে ভাষা নহয় বুজি পোৱাটোহে মেইন কথা। হ'ব হ'ব, বেছি কথা ক'ব নালাগে, কি কবি জল্দি ক, মোৰ ঘৰত বহুত কাম আছে। জীৱনত কেতিয়াও কাম শেষ নহয়, সেইকাৰণে কামৰ মাথা মাৰিব নালাগে, বৰ্তমান সময়টোহে এনজয় কৰ। এনজয় কৰিলে পইচাটো খৰচ নহ'ব নেকি? পইচা কামত যদি এনজয় নকৰ, সেই পইচাৰ একো দাম নাই, বুজিছ? ঐ কি ছ ছ কৰি আছ? মোক সন্মান দি কথা কবি, বুজিছা বুলিওতো ক'ব পাৰ। সন্মানৰ ভিক মাংগ নালাগে, বেলেগক সন্মান কৰিলে সি নিজে বাধ্য হৈ সন্মান কৰিব। আমাৰ কথা বেলেগ দিচোন, আমিতো নিজৰ মানুহ, তই মই নকলে মানে নিজৰ বুলিয়ে নালাগে, বহুত দূৰ যেন লাগে। ঐ মা বাপৰে, মইতো শুনিহে আছো, মাছৰ তেলতে মাছ ভাজি দিলি। ভুলটো তোৰ নহয়, কুলি যুগৰ পৰিৱৰ্তন এইটো। সেই যুগ চুগ কৈ নাথাকিবি, একেবাৰে মোৰ কাণ পাকি যায়। কি ক'ব লগা আছে ডাইৰেক্ট ক, নহ'লে ছুটি ল। বাপৰে, তইতো ডাইলগৰ মাষ্টৰ হৈ গলি। শুনিব ভাল লাগে, ডাইলগৰ চলে কথা ক'লে ভৰি যায় মনটো, কেতিয়াও আমনি নালাগে, কথা ক'লে আগে আগে। সেইকাৰণে ভাল লাগে তোক, যিমান কথা পাতিলেও আমনি নালাগে মোক। ঐ টেঙা, এইটো কোন হয়? এইটো মোৰ গাৰ্লফ্ৰেণ্ড হয়। এইটো মোৰ গাৰ্লফ্ৰেণ্ড হয়। কাকো নকৰে ভয়। কাকো নকৰে ভয়। নমস্কাৰ মা। নমস্কাৰ মা। তই মোক মা বুলি কৈ আছ যে? আজি নহয় কালিতো মাতিবই লাগিব। মাতিবই লাগিব। এটা কথা আছে নহয়, যোনটো কালি কৰবি সেইটো আজিয়ে কৰ, যোনটো আজি কৰবি সেইটো এতিয়াই কৰ। বাপৰে, ঐ টেঙা, বোৱাৰী দেখোন জয়তকেৰি বেছি গৰম, আৰু তই মানুহটো একদম নৰম, পাত্তাই নাপাবি দেখোন ইয়াৰ লগত। সেইবিলাক তই চিন্তা কৰিব নালাগে, মৰম ভাল পোৱাতকৈ একো ডাঙৰ নহয়, তই এইবিলাক নুবুজিবি। ঐ টেঙা, মই তোৰ মা হয়, তোৰ ভালৰ কাৰণে কৈ আছো মই। তই চুপ থাক, তই একো নাজানো। আজিকালি যিহে দুনিয়া, ঠাণ্ডা ছোৱালী বিয়া পাতিব নালাগে, ঠাণ্ডা আৰু চুপচাপ থাকিলে চৰকাৰেও একো নিদিয়ে, সেইকাৰণে মই গৰম ছোৱালী বিয়া পাতিম। মই ঠাণ্ডা আছো, ন প্ৰব্লেম, কিন্তু মোৰ বুঢ়ীটো গৰম থাকিব। আজিকালি মুখেৰে হালা কৰিব নোৱাৰিলে চবেই চান্স পায়।
সেইকাৰণে মই পানী ই আগুন, মই অমাৱস্যা ই পূৰ্ণিমাৰ জোন। বেলেগৰ কাৰণে জুই হ'লে ঠিকেই আছে, লাষ্টত গৈ আমাক নুপুৰিলে হয়। অ মা তেনেকা কিয় কৈ আছা? মই তেনেকা বুৰ্বক ছোৱালী নহয় আৰু বেছি চালাকো নহয়। চিধাৰ লগত চিধা আৰু বেকাৰ লগত বেকা। বাপৰে কি যে খাই জন্ম দিছে তাক।